আজি মই বনাবলৈ লৈছোঁ নলটেঙা আৰু মাছ। এয়া মই গেছটো জ্বলাই লৈছোঁ, কেৰাহী পাতি দিলোঁ। এই নলটেঙাই ধুই মেলি লৈছোঁ, এইটো চাওক নলটেঙা এনেকুৱা ধৰণৰ। আলু দুচকমান কাটি দিছোঁ, ভাল লাগিব খাই। জলকীয়া, এইটো ৰচুন, আদা অলপ দিছোঁ। এইখিনি মাছ ইমানকৈ নিদিওঁ বাৰু, এইকেইডোখৰহে দিম, অকল দুজন মানুহ খাম যে। কেৰাহী গৰম হ'ল, এতিয়া মই মিঠাতেল অলপ দি দিছোঁ। হ'ব ইমান দিম। এতিয়া মই মাছখিনি দি দিম এতিয়া। অলপ ফ্ৰাই হ'বলৈ দি দিলে মাছখিনি। এতিয়া মই নলটেঙাখিনি দি দিছোঁ। এতিয়া আলু কেঁচা দিম। এতিয়া মই ইয়াত পানী অলপ দি দিছোঁ, নিজৰ জোখ অনুযায়ী পানী আপোনালোকে যিমান হ'লে দি ল'ব। মই ইমান কণ দিছোঁ, আৰু উতলিব লাগিব নহয়, আলুখিনি সিজিব লাগিব। ইজনী আমাৰ দেহা মানুহ ক'ত ধৰি লৈছে নহয় তাই। এয়া চব্জি উতলি আছে। মাছবিলাক মই ভাঙি দিয়া নাই, আৰু অলপ টাইম হ'ব লাগিব। এয়া চব্জি আমাৰ হৈছে গৈ ইয়াত। এতিয়া আদা ৰচুন অকণমান দি দিওঁ। আমি পানী অলপ থৈ দিছোঁ, আপোনালোকে শুকালেও শুকাই পেলাব পাৰে। যদি আমি অলপ জোলকৈ খাম বুলি থৈ দিছোঁ, আপোনালোকৰ নিজৰ জোখ অনুযায়ী পানীকণ থৈ দিব। এয়া হ'ব, আদা ৰচুন অকণমান সিজিব দিম। মাছ আলু কেঁচাখন ভাঙি দিছোঁ। এইখিনি আমাৰ চব্জি ৰেডি।